হেল্ল' ভিউৱাৰ্ছ, কি খবৰ? মই ৰাজু ভূঞা আকৌ আপোনালোকৰ ওচৰত ৰং বিৰং চেনেলৰ এটা বিশেষ প্ৰতিভা দেখাবৰ কাৰণে আপোনালোকৰ ওচৰত আহিছোঁ। আজি চাব, মন দি চাব, আমাৰ মঙলদৈৰে গধিয়াপাৰাৰ মুনীন্দ্ৰ শৰ্মা, তেখেতৰ হাতত খোদিত হৈছে সৰু সৰু শিল্পকলা। ইমান ভাল লাগে আমাৰ মঙলদৈৰে, তাকে অকণমান দেখাবলৈ আজি মই প্ৰয়াস কৰিছোঁ। আপোনালোকে চাবচোন। এয়া মুনীন্দ্ৰ শৰ্মা আমাৰ লগতে আছে। তেখেতৰ হাতত খোদিত হয় সৰু সৰু শিল্পকলা। বাৰু মুনীন্দ্ৰ, তোমাৰ এইটো প্ৰেৰণা কেনেকৈ পালা কোৱাচোন? প্ৰেৰণা বুলিবলৈ বিশেষ একো নাই। মই স্কুলত থাকোঁতে যেতিয়া সময় পাইছিলোঁ অকণমান, তেতিয়া এইবিলাক আৰম্ভ কৰিছিলোঁ। আৰু পিছলৈকে বহুত মানুহে গম পালে, এইবিলাক দেখিলে, তেওঁলোকে ক'লে যে তুমি এই কামটো কৰি গৈ থাকিবা, এইটো বাদ নিদিবা। তেনেকেই আৰু। কিন্তু মই এতিয়ালৈকে ভবা নাই যে মই বহুত কিবা কৰিব পাৰিছোঁ। জাষ্ট মানুহখিনিয়ে ভাল পায় সেইকাৰণে, আৰু মোৰো ভাল লাগে কৰি। সময়টো খুব ধুনীয়াকৈ ইয়াতে ব্যৱহাৰ হয় আৰু তেনেকেই আৰু। কেতিয়া তুমি সময়টো উলিওৱা আৰু কেনেকৈ, মানে কেনেকুৱা, মানে সেই কাঠৰ সৰু টুকুৰা এটাত যে তুমি খোদিত কৰিছা, সেই সময়খিনিত তোমাৰ মনত কি ভাৱ আহে? অলপ সৰু টুকুৰাটোত কেনেকৈ কৰা? আচলতে প্ৰশ্নটো খুব ধুনীয়া। কথাটো এনেকুৱা হয় যে এইটো এতিয়া মই দেখাইছোঁ, এইটো মই ঘৰত ভাত ৰান্ধিবৰ কাৰণে যেতিয়া খৰি কাটিছিলোঁ, খৰি কাটোতে এটা গছৰ ডাল এটা আছিলে এনেকুৱা। অ'কে। এইটো চেচু গছৰ মানে ডাল এটা। চ' ইয়াতেও এনেকৈ আছিলে, সাধাৰণতে কি হ'ল হয়, এইটো এটা খৰি হৈ গ'ল হয় মানে। কিন্তু মই ভাবিলোঁ যে এইটো অকণমান যদি ইয়াত কিবা ইফাল সিফাল কৰি দিয়া যায়, তেতিয়াহ'লে এটা মানুহৰ ৰূপ ল'ব পাৰে। চ' মই অকণমান চেষ্টা কৰিলোঁ। পিছত ডেভিড বেকহামৰ এটা মূৰ্তিলৈকে ইয়াক মই সাজি উলিয়ালোঁ। বহুত ধুনীয়া। পিছত ঠিক তেনেকৈ আৰু আছে। এই ধৰক এইটো এতিয়া ডাইন'ছৰ এটা ৰূপ লৈছে, এটা ডাইন'ছৰ, কিন্তু এটা গছৰ এটাই ডাল। শিপা নে ডাল, গছৰ ডাল। এইটো খৰিৰ কাৰণে কাটা আচলতে টুকুৰা। ঘৰত আমাৰ খৰিত ভাত ৰন্ধা হয়, তেতিয়া খৰিৰ কাৰণে কাটা টুকুৰা তাৰ পৰাই হৈছিলে। ঠিক তেনেকৈ মই যদি দেখাওঁ, এইটো এটা কাগজ ফুলৰ, এইটো এনেকুৱা আছিলে ডালটো। তাৰপিছতে ডালটো মই দেখিলোঁ যে অকণমান ইয়াক মানুহৰ ৰূপ এটা আছেই। অকণমান মই কাটা কুটা কৰি দিলোঁ। দিয়াৰ পিছত এতিয়া এনেকৈ এথলেট এজনৰ ৰূপ হৈছে। মই মূৰটো লগাই দিয়া নাই, কিন্তু তেনেকুৱা ই এটা এথলেটৰ ৰূপ লৈ লৈছে। তেনেকৈ আৰু মই যদি আপোনাক দেখুৱাওঁ, এইটো নদীত উটি অহা এটা টুকুৰা এটা আছিলে, কাঠৰ দীঘল টুকুৰা। চ' তাক মই অকণমান এনেকৈ কৰি দিওঁতে এইটো হৈছে। আৰু ইয়াৰে আনটো টুকুৰাৰ পৰা মই অস্কাৰ এটা সাজিছোঁ, যিটো আমাৰ হলিউডৰ যিটো দিয়ে অস্কাৰ এটা, সেইটো সাজিছোঁ। ঠিক তেনেকৈ আৰু এতিয়া দেখিছোঁ যে কিছুমান বেলেগ এতিয়া এইটো এটা গছৰ মূৰা আছিলে। গছৰ মূৰাটো মই ভালকৈ দেখাওকচোন। এইটো গছৰ মূৰা। কি দিছে তাত? ইয়াত একো নাই, গছ মাটিয়ে খাই ইয়াক এটা ৰূপ দিছিলেই। মই জাষ্ট ইয়াতে কেইটামান নতুন বস্তু লগাই দিছোঁ। যেনে এতিয়া এইটো মই এনেকৈ দিছোঁ, এইটো এটা ষ্টেপ হৈ গৈছে, মন্দিৰৰ চিৰিৰ নিচিনা। ইয়াতে খৰমটো খুলি পেলাই উঠি আহিছে মানে। এইটো মন্দিৰ বুলি ধৰক আপুনি। এইটো মন্দিৰ, এনেকৈ মন্দিৰলৈকে আহোঁতে মাজত বিভিন্ন ধৰণৰ বাধা কেনেকুৱা, এইটো ধন সম্পত্তি, এইটো কলহ, এইটো ধন সম্পত্তি। ঠিক তেনেকৈ ক্ষমতা, এয়া চাবুক, অকণমান এটা শ্বেপ দি দিছোঁ, এইটো চাবুক হৈ গৈছে। ঠিক তেনেকৈ নাৰী, এইবিলাকে আমাক মুখ্য প্ৰাপ্তিত বাধা দিছে। আৰু আমি অসুৰ হৈ গৈছোঁ, আমি অসুৰৰ ৰূপ হৈ পৰিছোঁ। আমাৰ গোটেই জীৱনটো এনেকুৱাই, আমি আগুৱাই গৈ থাকোঁ, কিন্তু এটা সময়ত আমি ৰখি দিওঁ। আৰু যিটো মূল উদ্দেশ্য, জীৱনৰ যিটো উদ্দেশ্য, সেইটোত আমাৰ বাধা আহি যায়। ত' তেনেকৈ মইতো কলেজত থাকোঁতে কৰিছিলোঁ। পিছত বহুদিন মাজতে কামবিলাক ৰখি গ'ল। আৰু ৰখি যোৱাৰ পিছত আচলতে কি হয়, যেতিয়া প্ৰফেশ্যনেল লাইফত যেতিয়া আহিলোঁ, তেতিয়া সময় বহুত কম। তাৰপিছত আকৌ নতুনকৈ আৰম্ভ কৰোঁতে মই এইটো মাতৃ দিৱসত মোৰ ৱাইফক গিফ্ট দিবলৈ মই এইটো সাজিছিলোঁ, এটা কাঠৰ টুকুৰাৰ পৰা, মাকৰ কোলাত এটা কেঁচুৱা। তাৰপিছতে ৰিচেণ্টলি মই এইটো সাজিছোঁ, আপুনি অনন্ত শয়নত ভগৱান বিষ্ণু, তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত, যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত। বিষ্ণু লক্ষ্মী দেৱী, আৰু তেওঁৰ নাভি কমলৰ পৰা ব্ৰহ্মা সৃষ্টি হৈছে, আৰু এয়া অনন্ত শয়নত তেওঁ ইয়াতে স্বয়ং বিদ্যমান। এইটো একদম ৰিচেণ্টলি মোৰ কৰা হৈছে। পিছপিনে কিমান কাঠৰ প্ৰয়োজন হৈছে? দুটা টুকুৰা। আৰু এই টুকুৰা দুটাও একচুৱেলি জোখটো কিমান হ'ব কাঠৰ? আপুনি ইমান ডাঙৰ টুকুৰা বুলি ধৰক।
এইখিনিমান ডাঙৰ টুকুৰা অঁ তাৰ পৰাই ওলাইছে অঁ আৰু এইটো দেখি পেলাই মোৰ লগৰ বহুতে আচলতে কয় মোকো কিবা এটা সাজি দিবি তেনেকুৱা চ' মই ৰিচেণ্টলি এতিয়া ভাবিছোঁ যে অকণমান কমাৰ্চিয়েলি কামটো কৰিব পাৰিম তাৰে কাৰণে মই এইটো প্ৰথম প্ৰচেষ্টা হাতত লৈছোঁ এইটো মানে গাড়ীৰ চাবি এটা বনাইছোঁ মোৰ লগৰ এজন আছে আমন আলী খান তেখেতৰ ল'ৰাজনৰ নাম ইফতিছাম তেওঁৰ ল'ৰাটোৰ নামত মই এইটো বনাইছোঁ বহুত ধুনীয়া এইটো এতিয়া গাড়ীৰ চাবি আৰু এনেকৈ ভৱিষ্যতে মই সাজিম বুলি এটা পৰিকল্পনা হাতত লৈছোঁ বহুত ধুনীয়া আৰু বাহিৰটো টাইম পাছ এইটো মাজে মাজে হৈ যায় ঠিক আছে এবাৰ আপুনি কিবা এটা হেৰি কৰি দিয়ক আমাৰ দৰ্শকে খুব ইচ্ছা মানে কৰিব কাৰণ তেনেকৈ নাজানো কাৰণ আজিকালি মই শিকা নাই তথাপিতো মই চেষ্টা এটা ঠিক আছে